বন্ধুসকল Xiaomi অতি সোনকালে এটা স্মাৰ্টফোন লঞ্চ কৰিব সেই স্মাৰ্টফোনটোৰ নাম হৈছে Xiaomi X তো সেই ফোনটোত আপোনালোকে Snapdragon 855 প্ৰচেছৰ দেখা পাব আৰু লগতে ট্ৰিপল ৰিয়েল কেমেৰা ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ দেখা পাব আৰু লগতে পপ আপ সেলফি কেমেৰা দেখা পাব বন্ধুসকল Redmi X ৰ বিষয়ে যদি অধিক জানিবৰ কাৰণে বিচাৰিছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব সো হেল্ল গাইস মনে দি যদি আপোনালোকে চাই আছে দি টেকনিকেল তো বলক বন্ধুসকল আৰম্ভ কৰি দিও বন্ধুসকল মোবাইলটো ডিসপ্লে কথা ক'বলৈ গ'লে আপোনালোকে তাত দেখা পাব ফুল ভিউ ডিসপ্লে কোনো ধৰণৰ নচ নাথাকে আৰু মোবাইলটোত পপ আপ সেলফি কেমেৰা থাকিব আৰু মোবাইলটো ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ থাকিব আৰু লগতে Snapdragon 855 প্ৰচেছৰ থাকিব আপোনালোকে তাত দেখা পাব Android Pie অৰ্থাৎ 10.01 বন্ধুসকল ৰিয়েল কেমেৰা কথা ক'বলৈ গ'লেকে মোবাইলটোত আপোনালোকে ট্ৰিপল ৰিয়েল কেমেৰা দেখা পাব অৰ্থাৎ তিনিটা কেমেৰা দেখা পাব আৰু লগতে Sony IMX 586 সেন্সৰ দেখা পাব আৰু মোবাইলটো সেকেন্ড কেমেৰা কথা ক'বলৈ গ'লে কোনো ধৰণৰ লিক অহা নাই বাৰু তাত আপোনালোকে এটা অনুমানত 16 মেগাপিক্সেল কেমেৰা দেখা পাবলৈ পাৰে যেনেকৈ MI 9 ত দেখা পাইছিলে বন্ধুসকল মোবাইলটো ফ্ৰণ্ট কেমেৰা কথা ক'বলৈ গ'লেকে মোবাইলটোত আপোনালোকে দেখিবলৈ পাব 32 মেগাপিক্সেল পপ আপ সেলফি কেমেৰা যেনেকৈ Vivo V15 Pro দেখা পাইছিল ঠিক হেনেদৰে মোবাইলটো সেলফি বহুত ভালকৈ আহিব মোবাইলটো বেটাৰীৰ কথা ক'বলৈ গ'লে মোবাইলটোত আপোনালোকে দেখা পাব 4000 mAh বেটাৰী অৰ্থাৎ হাই স্পীড চাৰ্জ হয় আপোনালোকে মোবাইলটো টাইপত C দেখা পাব আৰু 3.5 অডিও জেক দেখা পাব বন্ধুসকল মোবাইলটোত বহুত ভাল ফিচাৰ্ছসমূহ দিয়া আছে এই মোবাইলটোত আৰু মোবাইলটোৰ দাম কথা ক'বলৈ গ'লে 20 পৰা 25000 টকীয়ালৈকে হ'ব পাৰে সেই মোবাইলটোতে আপোনালোকে দেখা পাব ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু ফুল ভিউ ডিসপ্লে পপ আপ সেলফি কেমেৰা 20 পৰা 25000 টকীয়া মোবাইলটোত দেখা পাব আৰু 2019 ৰ ভিতৰত মোবাইলটো বেছ হ'ব কাৰণ এই মোবাইলটোত বহু মোবাইলক টক্কৰ দিব তো মানে কি মোবাইলটো বহুত ভাল আছে সেইবোৰ মই কৈছো এইটো কথাটো তো এই মোবাইলটো কেতিয়া আহিব কথা ক'বলৈ গ'লেকে মোবাইলটো এতিয়াও 2 মাহ বা 3 মাহ লাগিব 2 মাহ বা 3 মাহৰ ভিতৰত আপোনালোকে বজাৰত এই মোবাইলটো দেখিবলৈ পাব বন্ধুসকল তেতিয়ালৈকে আমি ওয়েট কৰি থাকিব লাগিব এই মোবাইলটোৰ কাৰণে এতিয়াও বহুত দিন আছে 2 মাহ বা 3 মাহ আছেই আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো ভাল পালে